हेलो गाइस गुड मर्निंग आज रातिपुৱাতে ভিডিওটো স্টাर्ट কৰিছো নতুন এটা দিন আৰু নতুন এটা পুৱালৈ এইজোপা ফুলজোপা দেখিছে না বাগানবিলা ইমান ধুনীয়াকৈ ফুলিছে তলপা মানে গছজোপা এনেকৈ ওপৰলৈ আহিছে ডালটো তাকে আপোনালোকক দেখাওঁ বুলি ভাবিলো প্ৰথম ভিডিওটো স্টাৰ্টতে আজি দেখাই দিছো ইমান কোঁৱলী পৰি আছে ঠাণ্ডা পুৰা কোঁৱলী সবফালে আৰু এই ফুলকিজোপা মই আপোনালোকক দেখাম বাৰু অকমান দেৰিকে এতিয়া বাৰবি বেগটো ৰেডি হৈ গ'ল স্কুললৈ ওলাবলৈ হ'ল তাই এতিয়া ৰাতিপুৱা মই গৰম পানী অকমান খাম সেইকাৰণে গৰম পানী অকন কৰি লৈছো গৰম পানী এগিলাস খাই লওঁ ৰাতিপুৱা খালি পেটত গৰম পানী এগিলাস খাই লওঁ খালে বহুত ভাল হয় তাৰ লগতে ডালিয়া অকমান খাম মই তনবিৰে কি কৈছে চাই লওঁচোন এফালে বাৰবি ৰেডি হৈ গ'ল তনবিৰে মামীয়েকৰ লগত খেলি আছে বিছনাতে মোবাইল চাই সি পুৰা খেলি আছে মুখ দেখি পেলাই সি পুৰা চিঞৰিছে মোবাইলটো লৈ থকা দেখি পেলাই এই মামীয়েকৰ লগত হৈছিলে মানে ময়ো হৈছিলোঁ মামীয়েকে মই তনবিৰে হৈছিলোঁ সি মোবাইল চাই আছে সি মোক দেখিলে আমনি কৰে সেইকাৰণে লুকাই থাকিব লাগে মানে বাৰবিক উলিয়াবলৈ কাৰণে স্কুললৈ সোনকালে উঠিলোঁ সোনকালে উঠি তাইক ৰেডি কৰি ল'লোঁ নাচি দিয়ে হাই কৰি দিয়া হাই কৰি দিয়া এই আমাৰ তনবিৰে হাই কৰিছে দেই হাই কৰি দিয়া এই তুমি কেনেকৈ হাঁহিবা দেখাই দিয়া তুমি কেনেকৈ হাঁহিবা এইফালে দেখাই দিয়াচোন তুমি কেনেকৈ হাঁহিবা দেখাই দিয়া তেনেকৈ হাঁহিব ন এয়া বাৰবি স্কুলৰ গাড়ীৰ কাৰণে ৰখি আছে এইফালে আমাৰ তনবিৰে চেণ্টাৰ ফ্ৰুট এটা পেলাই দিলে মায়ে বাৰবিক দিবলৈ মাতিছে ওপৰৰ পৰা তনবিৰে চাই আছে বাইকক এতিয়া 9:20 হ'ল ৰাতিপুৱা বৌয়ে ৰ'দটো ওলোৱা দেখি পেলাই ফুলখিনি বোলে বহুত দিন পানী দিয়া নাই তাকে বোলে দিনো তেওঁ নতুনকৈ টাব আনি অলপ মানে ফুল ৰুইছে আৰু এতিয়া ফুলিব বেছি মানে ফুলিবলৈ ইমান হেৰি হোৱা নাই অলপ ওলাইছে আৰু নতুনকৈ ৰুইছেতো এয়া টাবতে ৰুইছে তলত এনেকৈ আৰু ওপৰৰ ছাদত ৰুইছে সেইখিনি ফুল এদিন বেলেগ এটা ব্লগ বনাই পেলাই দেখাম সেইখিনি বহুত ধুনীয়াকৈ ফুলিছে মানে ওপৰত গোলাপ ফুলো আছে এইখিনি লাকি বেম্বো ৰুইছে গ্ৰীণ কালাৰ আৰু হোৱাইট কালাৰ য়েল্লো কালাৰ কেইটাও একেলগে মানে কিনাৰতে ৰুইছে এইবিলাক সৰু টাবত এনেকৈ দি দিছে আৰু তেওঁ এইখিনি অকণকৈ হৈছে ওলাইছে ধুনীয়াকৈ এইকেইটাৰ কাৰণে ডাঙৰকৈ পানী দিছে এতিয়া এইজোপা বৌয়ে ঘৰৰ পৰা আনিছিলে ইমান ধুনীয়া ফুলে নহয় ফুলজোপা কালাৰটো গল্ডেন কালাৰ নিচিনা হৈ যায় এতিয়া এইটো ৰ'দ নপৰে যে বেলকনিটোত মানে চাদৰ ওপৰতে লৈ যাবলৈ তলতে এইটো গ্লাছ এটাত শিলগুটি দি তেওঁ স্নেক প্লেণ্ট এটা সৰু জাতৰ পচাই থৈছে টাবত দিব আৰু এইটো ৰ'দটো ওলাইছে কিন্তু পুৰা ঠাণ্ডা পৰিছে এতিয়া মই ৰ'দ ল'বলৈ চাদৰ ওপৰলৈ আহিলোঁ বৌয়ে পিছফালে হেৰি দি আছে ব্লেংকেটবিলাক ৰ'দত দি আছে ইমান ঠাণ্ডা লাগিছে নহয় ৰ'দটো ওলাইছে যে তলত তনবিৰে পাইপডাল টানি আছে পানীৰ আৰু কালি যে দিছিলোঁ ব্লগটোত ফুলৰ এই আমাৰ খুৰী ফুলখিনি যে দেখাইছিলোঁ সেইটো তাতে আছে ফুলনিখন কিন্তু টিংখিনিৰ পৰা ঢাক খাই আছে এতিয়া খুৰী আহিলে খুৰীয়ে ক'লে মোক থ্ৰেডিংটো কৰি দিয়া খুৰীক থ্ৰেডিং কৰিলোঁ অকণমান সময় হ'ল আৰু গোটেইখিনি নেদেখাব নোৱাৰিলোঁ এইফালে বুক কৰি ল'লোঁ তাৰপিছত ডাঙৰ বৌয়ে ক'লে মোকো ফেচিয়েলটো কৰি দিবা তুমি থ্ৰেডিংকেইটা কৰাৰ পিছত তাৰপৰা খুৰীকে আৰু সৰু বৌকে পটাপট থ্ৰেডিংটো কৰি এতিয়া ফেচিয়েলটো কৰিব লৈছোঁ এইটো VLCCৰ হয় এই ফেচিয়েলটো বহুত ভাল হয় আপোনালোকেও কৰি চাবচোন ড্ৰাই স্কিনৰ কাৰণেও ভাল এইটো বহুত তাৰপিছত আমি খানা খোৱাৰ কথা যে কৈছিলোঁ এতিয়া সৰু বৌয়ে মই পটাপট বস্তুখিনি মানে চব্জিখিনি কাটি লৈছোঁ বেলেগ একো নাখাওঁ তেনেকৈ এতিয়া চিম্পুলকৈ গোটেইকেইজনীয়ে মিলি এই কণী তৰকাৰী আৰু
এনেকৈ চাটনি এটা ওপৰতে খাম মানে আৰু নতুন বছৰ পাইছে এইটো এতিয়া পিকনিকৰ ছিজন তাকে গোটেইকেইজনী একেলগে মিলি খাই ভাল লাগে সদায়নো গেছত কিমান খাই থাকিম আজি বোলো জুইত বনাই খাওঁচোন একেলগে মায়ে মানে ইমাৰ্জেঞ্চিৰ কাৰণে এটা চৌকা বনাই থৈ দিছে ওপৰত দেখাম বাৰু আপোনালোকক ভিডিঅ'টো চাই থাককচোন এইফালে ডিম বইল কৰি আছে ডিম আলু আৰু এইফালে বিলাহীখিনি পুৰিব লাগিব ইয়াতে এই চৌকাটো আমাৰ মায়ে ইমাৰ্জেঞ্চিৰ কাৰণেই থৈ দিছে ইয়াত বনাই পেলাই মাছৰ কাৰ্টনত এয়া আৰু ইয়াত টাইলছ দিয়া আছে তাৰ ওপৰত লিপা আছে মাটিৰে এনেই চাদৰ ওপৰতে হয় সব এইবিলাক এনেকৈ ৰেডি কৰি থৈছে যাতে ওপৰলৈ আহিও কোনোবাই খাব মেলিব পাৰে আমি এতিয়া মানে দুপৰীয়া সাঁজটো এনেকৈ ইয়াতে খাম আৰু গোটেইকেইজনীয়ে মিলি পেলাই এইফালে বিলাহীখিনি মই জুইত পুৰি আছোঁ তাৰপিছত লাও আৰু আলু এইখিনি মিক্স কৰি বনাই আছোঁ এইখিনি অলপ মানে হেৰি হ'লে আৰু গলিলে আৰু ডিম দি দিম ডিম ফ্ৰাই কৰি পেলাই এইফালে থৈ দিছোঁ এয়া আৰু এইফালে বিলাহী এইফালে ভাত ৰেডি হৈ গ'ল আমি খাই আছোঁ আধা খাই থকাত মনত পৰিছে ভিডিঅ' কৰিবলৈ ভোক লাগিলে খাই আছোঁ আৰু এইফালে সেয়া আমি গোটেইকেইজনীয়ে খাই আছোঁ এইফালে বৌহঁতে লৈ আছে খুৰী বৌ চব বহি আছে আৰু এইফালে সেয়া তলৰ পৰা বাৰ্বি আহি আছে তাই স্কুলৰ পৰা আহি এতিয়া পাইছেহিহে তাই 3:30টাত পায়হি আমাৰ বনোৱা অলপ দেৰি হ'ল বৌ খাই এটালে এতিয়া আমি কেইজনী খাই আছোঁ অলপ লাহে লাহেও খাইছোঁ মানে বেছি খৰধৰ কৰাও নাই ভোক লাগিছে যদিও এতিয়া আবেলি হ'ল ভিডিঅ'টো অথনি ঠিক গ'ল কৰিবলৈ এতিয়া আবেলি চাহ খাব লৈছোঁ এয়া পিঠা বনাইছে পিঠা দি পেলাই চাহ খাইছোঁ আৰু ভিডিঅ'টো আগবঢ়াই নিনো বুলি ভাবিছোঁ আজি ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে জনাবচোন কেনেকুৱা পালে আজি ভিডিঅ'টো ইমানতে ৰাখিলোঁ আকৌ পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম বাৰু আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে পিছলৈও ভাল ভাল ভিডিঅ' দিবলৈ পাৰোঁ ঠাণ্ডাও বহুত পৰিছে আপোনালোকৰ ফালে কেনেকুৱা ঠাণ্ডা জনাবচোন আৰু মাজতে শুনিছোঁ জেগাই জেগাই কিছুমান বৰফ পৰিছে বুলিও শুনিছোঁ তেনেকৈতো বৰফ পৰিব হ'লে মানুহৰ থাকিবলৈ দিগদাৰ হ'ব ন জীয়াই থাকিবলৈ দিগদাৰ হ'ব আমি চাহ খাই থকা অৱস্থাতে মায়ে কথা এষাৰ ক'লে তেনেকৈ আমাৰ চবৰে হাঁহি উঠি গ'লগৈ মানে কাপটো আনি পেলাই মায়ে মোবাইলটো আগতে থ'লে ভিডিঅ' কৰি থকা অৱস্থাত তাকে আমি খাই খাই হাঁহি আছোঁ মোৰ ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ সকলো মাজলৈ আহিম তেন্তে আজিলৈ আহোঁ বাই বাই